मैदेरनि गाग्लोबनायाव फिन सासे सुबुंनि जिउ खहा हाग्रा बिफाननि मावथिफोरखौ हेफाजाबनि थाखाय लिंहरदोंमोनब्लाबो थि समाव नुजाफैयाखै मैदेर आरो मानसिनि गेजेराव फ्रायनो गिख्रंथाव जाथाय जाफ्लेगासिनो जाथाया जाफ्लेबाय थादोंमोनब्लाबो दिनैसिम जाथायखौ होबथानायनि जेबो गोख्रों राहा लानायखौ नुनो मोनाखै अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसनि 2 नं सनाजुलि बग्रितर गामियाव थांनाय बिस्तिबारखालि हरनि 3 बाजिसोआव हाग्रानि मैदेरा गाग्लोबफैनानै मिथिस्लाब मोनै सासे सुबुंनि जिउ खहा खालामनानै थांदों हाग्रानि मैदेर फैनायनि हरनि समाव हाग्रा बिफाननि मावथिफोरखौ हेफाजाबनि आरो रैखाथिनि थाखाय लिंहरदोंमोनब्लाबो हाग्रा बिफाननि मावथिफोरा थि समाव फैयाखै एबा नुजाफैयाखै होननानै फोरमायदों गामिनि दुखुथिया सुबुंफोरा बेनिखायनो गामिनि सुबुंफोरा आसाम सरकार आरो बिटिआर सरकारखौ खावलायदों दि हाग्रानि मैदेर फैनाय समाव हाग्रा बिफाननि मावथिफोरा खौरां हरबानो नुजाफैनो हानाय आरो बे ओनसोलाव हाग्रा बिफाननि मावख' खालामनानै होनांगौ होननानै फोरमायदों আমাৰ যিবিলাক মানে ওপৰববীয়া বিষয়া আছে তেওঁলোকে আমাৰ এই BTC এৰিয়াৰ ভিতৰত বৰ্তমান এতিয়া শ্বৰ্ট লাইনৰ বিষয় লৈ তেওঁলোকে মানে অলপ যোজা চলিছে আজি তাৰিখটো অৱশ্যে পাহৰিলোঁ কিমান আজি 20 তাৰিখে আমাৰ ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো শ্বৰ্ট লাইন সেইটো উদ্বোধনী কৰিব আৰু আমাৰ এই উদ্বোধনীৰ লগতে তেওঁলোকৰ যিখিনি কৰিবলগীয়া কাম বা চৰকাৰ ফালৰ পৰা বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকে এই কামটো কৰিব বুলি আমাৰ নিশ্চয় আশা থাকিল বৰ্তমান আমাৰ আশাৰ ফলত দেখিছোঁৱেই GCP লৈ আহি আপোনাৰ তেওঁলোকে যিখিনি চাফ চিকুণ কৰিছে ইয়াতে ফৰেষ্ট শ্বৰ্ট লাইনৰ বিষয় লৈ যিটো ছাইনবোৰ্ড যোৱাকালিয়ে বনাইছে গতিকে আজি এইটো বস্তু উদ্বোধনী হ'ব এতিয়া ফেন্সিং পোৱাৰ পিছত আমাৰ কথা হ'ল এইটো শ্বৰ্ট লাইন দিছে সত্য মানিছোঁ আমি গভৰ্ণমেণ্ট ছাইডৰ পৰা যিটো মানুহক সহায় সহযোগ আগবঢ়াব বুলি জানিছোঁ এইটো দিলেও আমাৰ যিখিনি ইয়াতে বসবাস কৰা মানুহ আছে শ্বৰ্ট লাইন দিলে কি হ'ব হাতী হিয়ান গতিকে তেওঁলোকে নিশ্চয় কিবা গছ আনিব বা গছৰ ঠানি আনিব আনি শ্বৰ্ট লাইনত লগাই দিলে শ্বৰ্ট লাইন গুচি যাব অৱশ্যে সেই টাইমৰ অৱস্থাত মই নাই মই যিটো শুনিছোঁ বা যিটো ইয়াৰ পৰিস্থিতি ভয়াৱহ পৰিস্থিতি গতিকে আমাৰ ইয়াতে 2 নম্বৰ সোণাজুলি গাঁৱত এই LP স্কুলৰ যিটো ৰান্ধনি ঘৰ আছিলে সেইটো ঘৰ ভাঙি মানে হাতীটোৱে দক্ষিণ ফালে চাই আছিলে এইটো 2 নম্বৰ সোণাজুলি হয় দক্ষিণ ফালে চাই আছিলে দক্ষিণ ফালে চাই থকাত যিবিলাক মানে ওচৰ চুবুৰীয়া মানুহ প্ৰায় 10-12জনমান ওলাই অহাত হাতীটো ইফালে আহি আপোনাৰ ডুঙৰ পাৰে আহি হিতেশ ডেকাৰ ঘৰত সোমাই তেওঁৰ যিটো পশ্চিম ফালৰ ঘৰ আছিল পশ্চিম ফালৰ ঘৰটোৰ দক্ষিণ ছাইডৰ বেৰাখন ভাঙি দিয়াৰ পিছত তেওঁলোকে মানে মানুহ যিখিনি পিছত আছিলে তেওঁলোক অলপ আগবাঢ়ি অহাৰ পিছত মানে এনেকুৱা পৰিস্থিতিত হ'ল তেওঁলোকে অলপ হাল্লা গোল্লা কৰাত হাতীটো ওলাই যায় পশ্চিম দিশত গৈ ঠিক বাদলাপাৰা বাগানৰ ফাৰ্ম বাগানৰ ওচৰত এই বেল গছৰ ওচৰত তেওঁ অলপ থিয়া হোৱাত এই পিছফালৰ যিখিনি মানুহ খেদি আহিছিলে তেওঁলোকে অলপ হাল্লা কৰি দিয়াত হাতীটোৱে মানে তীব্ৰ গতিৰে তেওঁলোকক খেদিছে তীব্ৰ গতিত খেদাত মানে যিবিলাক মানুহ আছিল প্ৰায় 6-7জনমান মানুহ তেওঁলোকৰ অলপ ঠেকাঠেকি লাগি যোৱাত যিজন কোষেশ্বৰ ডেকাৰ মৃত্যু হ'ল হাতীৰ সংঘাতত তেওঁৰ ভায়েকজনো ইয়াতে পৰি যোৱাত তেওঁলোকৰ যিটো ডাঙৰ ককায়েক আছিল তেওঁ দৌৰ মাৰাত তেওঁক আঁকোৱালি ধৰাৰ পিছত এই যি চেনিচম্পা কলৰ ওচৰত তেওঁক মানে মাৰি পেলালে তেতিয়া সেই অৱস্থাত যেতিয়া মাৰিলে তেতিয়া তেওঁ অলপ মাৰাৰ 1 ছেকেণ্ডমান পিছতেই তেওঁ ইয়াৰ পৰা আঁতৰ হৈ যায় গতিকে ইয়াতে আমাৰ মানুহ আৰু হাতীৰ বহুত সংঘাত গতিকে ওপৰৰ ফালে যিবিলাক বাপববীয়া বা বিষয়ববীয়া আছে বনমন্ত্ৰী আমাৰ অসমৰ যি প্ৰধানমন্ত্ৰী আছে তেওঁলোকক আমি টানি অনুৰোধ জনাওঁ যাতে আমাৰ এই যিবিলাক বৃদ্ধ বা উজ্জ্বলৰ কাৰণে আমাৰ যাতে এই সোণাজুলি ডিমাকুচি বাদলাপাৰা তিনালি আপোনাৰ ভোলাত্তাৰ আপোনাৰ উত্তৰ নালাপাৰা ৰাজাগড় আপোনাৰ 1 নম্বৰ ৰাজাগড় 2 নম্বৰ ৰাজাগড় এইখিনি জাগাত আমাৰ সদায় ঠিক সন্ধিয়া 5 বজা 5:30-6টাৰ বজাৰ লগে এই হাতী আহি উপস্থিত হয় গতিকে আৰু যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছিলে তেওঁলোকক
ফোন কৰিলেও তেওঁলোকে ৰিচিভ নকৰে। গতিকে তেওঁলোকে মদ পানী খাই ঘুমাই থাকে। যিটো আমাৰ ইয়াত 2 নম্বৰ ডিমাকুছী বগৰীতলৰ যিজন মৃত্যুক সাৱটি ল'ব লগা হ'ল হাতীৰ সংঘাতত, তেওঁ পৰি থকা অৱস্থাতে ৰাতি প্ৰায় 3:30মান বজাতে এই ঘটনাটো ঘটিছে। গতিকে তেওঁলোকক আমাৰ মানুহে প্ৰায় 10-15জন মানুহ মোবাইল থকা মানুহে তেওঁলোকক ফোন কৰি আছে। বোধ হয় তেওঁলোক নিচা পানী খাই ঘুমাই আছে আৰু ফোনটো ৰিচিভ নকৰাৰ কাৰণে তেওঁলোকে আমাৰ ইয়াতে এনেকুৱা ঘটনাৰ পৰিৱেশ হৈছে। আৰু তেওঁলোক ৰাতিপুৱা ঠিক 6টা বজাৰ লগে লগে থানায়ো গম পালে, ৰাতিয়ে খবৰ দিছিলে, তেওঁলোকো কিবা কেছত গৈছিল। গতিকে তেওঁলোক আহি 6টা বজাৰ লগে লগে উপস্থিত হ'ল। আৰু তেওঁলোক যিটো আমাৰ ডিমাকুছীৰ আৰক্ষী বিষয়া ছেকেণ্ড ইনচাৰ্জ আহি ইয়াতে পৰিদৰ্শন কৰে। তেওঁ পৰিদৰ্শন কৰি ইয়াতে যিটো পৰিস্থিতি ঘটিছিলে সেই পৰিস্থিতিৰ বিষয়ে তেওঁ লিখা পঢ়া কৰি তেওঁ এই পৰিস্থিতিৰ সাপেক্ষে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছে। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ। গতিকে তেওঁলোকে ৰাতিপুৱা 7টা 7:30 বজাতহে ইয়াতে উপস্থিত হয়। গতিকে ইয়াতে আমাৰ মানুহ তেতিয়া সেই অৱস্থাত বহুত উত্তেজিত হৈ আছে আৰু ভৱিষ্যতেও আমাৰ ইয়াতে মানুহ অলপ উত্তেজিতই। গতিকে ইয়াতে অলপ তেওঁলোকক কোনোবা মানুহে হয়তো অলপ ঠেলাগতা কৰিছে। গতিকে এইটো কৰাৰ পিছতো তেওঁলোকে মানে থানাৰ ইনচাৰ্জে গাড়ীত তুলি তেওঁক থানালৈ লৈ যায়। বাকী সময়ত বহুতখিনি মানুহ থুপুৰি লগাত ইয়াতে বহুত কথা বাৰ্তা হয়। মই ইয়াকে ক'বলগীয়া হৈছে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি-এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি-এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।